আমি বাঁহৰ গজাৰ আচাৰ বনাইছোঁ। দেখিছেনে বাঁহৰ গজা একদম মিহি মিহিকৈ কাটিব লাগিব। মই দিহা দি আছোঁ এওক। কাটক আৰু লাহে লাহে মিহি মিহিকৈ একদম যিমান পাৰে সিমান মিহি হ'ব লাগিব দেই, হয়নে গাইজ? এয়া দেখিছেনে মিহি মিহিকৈ কাটিছে। তাৰপিছত ছেকেণ্ড প্ৰচেছটো কি হ'ব? আইনা বটলত থ'লে বেছি ভাল। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন বাঁহৰ গজা আচাৰ। আৰু এনেও ন আপোনালোকে মাছ বনালে ন বিলাহী নিদিলেও কথা নাই। এয়া অকণমান টেঙা হ'ব নহয়। ইয়াত এনেকৈ হাতেৰে হেঁচি হেঁচি দিব অকণমান। আৰু এনেও ইয়াৰ পৰা পানী ওলাবই, অলপ পানী এড কৰিব লাগিব। পানী এড কৰিব লাগিব আৰু ওলায়ো এনে। আজি মই ফাৰ্ষ্ট টাইমে বনাইছোঁ, মানে আৰু মই মিলি পিনে লগৰ এজনী পুঠি পিনে। আৰু ছাইডত এনেকৈ লাগি থাকিব নালাগে, এখন চাফা কাপোৰেৰে এনেকৈ গোটেইখিনি মুচি দিব। খোৱাৰ পিছত গোটেই পানী যেতিয়া দিব, তাৰপিছত যেতিয়া ঢাকনিখন বন্ধ কৰাৰ আগত গোটেইখিনি ছাইডৰবিলাক ভালকৈ মুচি দিব, নহ'লে ভেঁকুৰ ধৰে বুলি কয় আৰু। চাওঁ দিয়কচোন কেনেকুৱা হয় আমাৰো। এনেকৈ ধুনীয়াকৈ বটলটো ছাইডবিলাক মুচি দিব, ভিতৰ ছাইডটো আৰু ভিতৰ ছাইডটো। নহ'লে একো প্ৰব্লেম নাই, কিন্তু ভেঁকুৰ চেকুৰ লাগিলে আৰু খাব ভাল নালাগে ন অলপ। ইমান কষ্টকৈ কাটা যায় বা বনোৱা যায়। এতিয়া পানী এড কৰিম, বেছি দিব নালাগে, জাষ্ট বটলটোৰ এইখিনিমান দিব আৰু। এনেকৈ 3 দিন থ'ব দিছিলে ন? 3 দিন থ'ব দিছিলে। ঢাকনখন মানে টাইট কৰি মাৰিব দিছিলে, মানে যেন কোনো মানে হাৱা সোমাব নোৱাৰে আৰু এনেকৈ। বজাৰত সহজতে পোৱা যায়, বেছি দামো নলয়। বটলটো দাম নলয়, বাঁহৰ গজাও দাম নলয় বেছি। আমি বাৰু বেলতলা বজাৰৰ পৰা আনিছোঁ। এতিয়া আমি 3 দিন পিছত দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে। এতিয়া বাঁহৰ গজা আমি পানীত তিয়াই থৈ দিছিলোঁ, আৰু এতিয়া পিঁয়াজ কাটিছোঁ। বাঁহৰ গজাৰে মাছ বনাম, এই বচ মাছ আৰু খোৱা মাছ ভাজি আছোঁ। কিন্তু মানে ইমান ফুটি আছে নহয় বাকলি নথকা মাছ কাৰণে, বহুত মানে তেল ছুটি আছে, সেইকাৰণে কাষলৈ যাব ভয় কৰি আছোঁ গাইজ। ঢাকনিখনো দিব পৰা নাই। তেল দি লৈছোঁ, তেলখিনি গৰম হ'লে পিঁয়াজ জলকীয়া দিম, আৰু মেথি গুটিও দিব পাৰে। মেথি গুটি মই নিদিওঁ বাৰু, যদি মন কৰে দিব আৰু। কিছুমানে মেথি গুটিও দিয়ে অকল, পিঁয়াজ নিদিয়ে। আৰু কিছুমানে আপোনাৰ মেথি গুটি পিঁয়াজ দুটাই দিয়ে। মই অকল পিঁয়াজ আৰু জলকীয়া দিম। এয়া পিঁয়াজ জলকীয়া দি দিছোঁ। হালধি দিম, সেই অনুযায়ী আপুনি নিমখ দিব, নিমখটো দি দিব। এতিয়া খৰিচাখিনি ওলাই ল'ম। তিনিদিন থৈ দিয়াৰ কাৰণে টেঙা টেঙা গোন্ধ ওলাইছে। ইয়াত মানে এক্সট্ৰাকৈ টেঙাও দিব নালাগে, পুঠি টেঙাও একো দিব নালাগে। পানীটো ওপৰলৈ দিব, জাষ্ট লেভেলটোলৈ যিখিনিলৈকে খৰিচাখিনি আছে অট'মেটিকেলি টেঙা হৈ যাব। আৰু দি দিওঁ, বাছ। এতিয়া খৰিচাখিনি ইয়াত দি দিব। মিক্সিটো পিচি দিব পাৰে মিহি হ'বলৈ। মই বাৰু এনেকৈ দিছোঁ। ভাতটো বহাই দিলোঁ, মাছ ভাজি আছোঁ, আৰু এতিয়া খৰিচাখিনিত পানী দিম।
খৰিচাখিনি এনেই টেঙা হয়, বিলাহী বা একো টেঙা বেলেগ দিব দৰকাৰ নাই। এতিয়া মাছকেইটা দি দিম। খৰিচা ৰেডি।